ছাত্ৰ ছাত্ৰীসকল তোমালোকলৈ স্বাগতম জনাই মই আজি তোমালোকক মিটাৰৰ পৰা চেণ্টিমিটাৰলৈ কেনেকৈ নিয়ে আকৌ চেণ্টিমিটাৰৰ পৰা মিটাৰলৈ কেনেকৈ নিয়ে তাক তোমালোকক শিকাম। তোমালোকে খুব মন দি চাবা আৰু শুনিবা। How to convert meter to centimeter and centimeter to meter. এতিয়া প্ৰথমতে মই তোমালোকক মিটাৰক চেণ্টিমিটাৰলৈ কেনেকৈ নিয়ে দেখুৱাইছোঁ। মন কৰা, মিটাৰৰ পৰা চেণ্টিমিটাৰলৈ 1 মিটাৰৰ সমান 100 চেণ্টিমিটাৰ। এতিয়া প্ৰশ্নটো হ'ল কি 8 মিটাৰত কিমান চেণ্টিমিটাৰ থাকে, তাৰমানে কি চেণ্টিমিটাৰ নিবলৈ কৈছে। 1 মিটাৰত 100 চেণ্টিমিটাৰ, 8 মিটাৰত তেতিয়াহ'লে কিমান হ'ব, 8 পূৰণ কৰিলে 800 চেণ্টিমিটাৰ হ'ব, নহ'ব? তাৰপিছতো চোৱা 25 মিটাৰত কিমান চেণ্টিমিটাৰ, 25 মিটাৰত কিমান চেণ্টিমিটাৰ বুলি ক'লে 1 মিটাৰত হ'ল 100 চেণ্টিমিটাৰ, নহ'ব? তেতিয়াহ'লে 25 মিটাৰত আমাৰ কিমান হ'ব, 25 পূৰণ কৰিলে কিমান হ'ব, 2500 চেণ্টিমিটাৰ। আৰু এটা তোমালোকক দেখুৱাইছোঁ মই দশমিকৰ এটা দেখুৱাইছোঁ। মন কৰা, এইটো দশমিকৰটো চোৱাচোন। এইটো 2.8 মিটাৰত কিমান চেণ্টিমিটাৰ, 1 মিটাৰত 100 চেণ্টিমিটাৰ, 2.8 মিটাৰত কিমান হ'ব, 100 পূৰণ কৰি দিলে এইটো 100 লগত পূৰণ কৰিলে কিমান হ'ব, এইটো মন কৰাচোন। শূন্য দুটা আহিলে পূৰণ অংকত কি হয়, শূন্য দুটা লগ লাগি যায়, বেলেগকৈ পূৰণ কৰিব কোনো প্ৰয়োজন নাই। 28টো ইয়ালৈ 1 লগত পূৰণ কৰিলোঁ 28 হ'ল। এতিয়া দশমিক কেইঘৰ আগত আছে, 1 আগত, গতিকে 1 আগত দিলোঁ। পিছৰ শূন্য দশমিকৰ পাছৰ শূন্যটো প্ৰয়োজন নাই, গতিকে আমাৰ উত্তৰটো কিমান হ'ব, 2.8 মিটাৰত কিমান চেণ্টিমিটাৰ থাকিব, 280 চেণ্টিমিটাৰ থাকিব। বুজি পাইছা কথাটো? এতিয়া মই তোমালোকক চেণ্টিমিটাৰৰ মিটাৰলৈ নিয়া দেখুৱাম। এতিয়া এইখিনি হ'ল মিটাৰৰ পৰা চেণ্টিমিটাৰ, এতিয়া চেণ্টিমিটাৰৰ পৰা মিটাৰলৈ নিয়া। এতিয়া তোমালোকৰ 1 মিটাৰত 100 চেণ্টিমিটাৰ আছিলে, মই এতিয়া ওলোটাকৈ লিখি লৈছোঁ। কি কাৰণে লিখিছোঁ, মিটাৰলৈ নিয়াৰ কাৰণে এইফালে লিখি লৈছোঁ। 100 চেণ্টিমিটাৰত 1 মিটাৰ, বুজি পাইছা? এতিয়া 1 চেণ্টিমিটাৰত কিমান হ'ব, 100/1 মিটাৰ। এতিয়া প্ৰশ্নটোত কি কৈছে মন কৰা, 5 চেণ্টিমিটাৰ সমান কিমান মিটাৰ। এতিয়া ইফালে আমি কি কৰিছিলোঁ, মিটাৰক চেণ্টিমিটাৰ লৈছিলোঁ, এতিয়া চেণ্টিমিটাৰক মিটাৰলৈ লৈ যাম, নহ'ব? এতিয়া আমি এতিয়া এইটো মনত ৰাখিবা, এইটো চেণ্টিমিটাৰটো সৰু একক আৰু মিটাৰটো হৈছে ডাঙৰ একক। গতিকে 1 চেণ্টিমিটাৰৰ সমান 100/1 মিটাৰ। এতেকে 5 চেণ্টিমিটাৰ সমান 5 পূৰণ কৰি দিবা। পূৰণ কৰাৰ লগে লগে কিমান হ'ব, 100/5। তাৰমানে 100ই 5ক হৰণ বুজাইছে। এই হৰণটো আমি দীঘল নিয়মে কৰিব লাগে। দীঘল নিয়মে আমি কৰাৰ কোনো প্ৰয়োজন নাই। কেলৈ নাই, আমাৰ সময় লোকচান কৰাৰ কোনো দৰকাৰ নাই। আমি চুটি নিয়মে কেনেকৈ কৰিম চোৱা। এতিয়া 1 5ক হৰণ কৰিলে 5 হ'ল। শূন্য কেইটা আছে, 2টা আছে, তলত 2টা আছে, গতিকে 2 ঘৰ আগত দশমিক দিবা। এতিয়া 1 ঘৰ আছেই 5টো, আৰু 1 ঘৰ বনাবৰ কাৰণে শূন্য এটা দি ল'বা, শূন্যটো দি দশমিক দি দিবা। তেতিয়াহ'লে আমাৰ কি হ'ব, 5 চেণ্টিমিটাৰ সমান কিমান হ'ব, 0.05 মিটাৰ। বুজি পাইছানে? আৰু এটা চোৱা, 225 চেণ্টিমিটাৰৰ সমান কিমান মিটাৰ পাইছেনে বাৰু? 1 চেণ্টিমিটাৰ সমান 100/1 মিটাৰ। তেনেহ'লে 225 চেণ্টিমিটাৰ সমান পূৰণ কৰি দিলা। পূৰণ কৰিলে আমি কি পালোঁ, 100/25 পালোঁ। 100/25টো আমি কি কৰিব লাগিব এতিয়া, 100/25, 100 তাৰমানে কি হৈছে, 225ক হৰণ বুজাইছে। গতিকে হৰণ কৰিবলৈ হ'লে আকৌ হৰণ কৰাৰ কোনো প্ৰয়োজন নাই, মই কৈ আছোঁ বাৰে বাৰে। 225ক হৰণ কৰিলে 225 হ'ল। আৰু শূন্য কেইটা আছে, 2টা আছে, 2 ঘৰ আগত সোঁফালৰ পৰা আহিবা, 2 ঘৰ আগত দশমিক দিবা, 1 ঘৰ 2 ঘৰ আগত দশমিক দি দিলা। বুজি পাইছানে কথাটো? ইয়াত কি শূন্য এটা বনাবলৈ কোনো প্ৰয়োজনেই নাই, গম পাইছানে? তেতিয়াহ'লে 225 চেণ্টিমিটাৰ সমান 2.25 মিটাৰ। বুজি পাইছা কথাটো? এতিয়া তোমালোকক কেইটামান দিছোঁ, কৰিবা তোমালোকে। 1 2 3 4 5টা দিছোঁ, এই 5টা কৰিবা। আৰু কিবা বুজি নাপালে মোক কমেণ্ট বক্সত সুধিবা, মই উত্তৰ দিবলৈ চেষ্টা কৰিম। ঠিক আছে, আজিলৈ সামৰোঁ। ঠিক আছে, তোমালোকে আজি মিটাৰক চেণ্টিমিটাৰলৈ নিয়া, চেণ্টিমিটাৰক মিটাৰলৈ নিয়া, এইবিলাক বুজি পালা নিশ্চয়। নেক্সট মই তোমালোকক কিলোগ্ৰামক গ্ৰামলৈ নিয়া, গ্ৰামক কিলোগ্ৰামলৈ নিয়া, এই বিষয়ত তোমালোকৰ লগত আলোচনা কৰিম। চাবলৈ নাপাহৰিবা। আজিলৈ আহোঁ, ধন্যবাদ।